নাৰদৰ সেৱা কৰিব উঠা দেৱৰীকে প্ৰভু দেৱৰীকে আপোনাৰ কি যে বিচিত্ৰ লীলা আপোনাৰ মহিমা বুজিব নোৱাৰি এই সংসাৰ সকলো একেদৰে আছে প্ৰভু দেৱৰীকে যি ভক্তই আপোনাৰ কায়ো মনোবাক্যে একো চিন্তা কৰিব আৰাধনা তেওঁৰ কাষতে আপুনি দয়াৰ্থী ৰূপে নহয় জানো আৰু প্ৰভু দম্ভ অহংকাৰ পবিত্ৰতাহীন অন্তৰে দিনে ৰাতিয়ে কাটিলেও সিজনৰ প্ৰতি সৰে নহয় আপুনি কোনো কাম তেওঁ জানো আপোনাৰ লীলা নহয় তোমাৰ অনুমান সত্য দেৱকী প্ৰভু কিন্তু কেতিয়াবা জানিও নজনাৰ ভাৱ ধৰাকৈ আমাৰ কৰ্তব্য প্ৰভু ভক্তজনৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো আপোনাৰ জানো কৰ্তব্য নহয় অৱশ্যে তেন্তে প্ৰভু অৰণ্য মাজত পৰ্ণমতীৰ আলোক আলোকিয়ে আপোনাকে কৰিব লাগিছে আৰাধনা অতি আকুভাৱ অথচ আপুনি তেওঁলোকক দেখা দি মনোবাঞ্ছা পূৰ্ণ কৰা নাই কাৰণ কি অৰণ্যৰ মাজত থকা আলোক আলোকী ফুল গঠন কৰি কৰ্মৰ ফলতে কষ্ট তেওঁলোকে আজি 7 জন্মৰ পৰাই এই কষ্ট ভোগ কৰিছে অতি দুখৰ কথা প্ৰভু 7 জন্মৰ পৰাই আপোনাক পাবৰ বাবে মিনতি কৰি আছে অথচ আপুনি তেওঁলোকক দেখা দি মনোবাঞ্ছা পূৰ্ণ কৰা তেন্তে প্ৰভু আপোনাৰ দয়াবানৰ হাত প্ৰভু যিবোৰ প্ৰিয় ভক্ত তেওঁ কেৱল আমাৰ নাম স্মৰণ কৰিলে হৰি পাপৰ পৰা হৰিমুক্ত কিন্তু আলোক আলোকী আছিল দেৱীৰ উপাসক আৰু সেয়েহে বৰ্তমান পুষ্ট হোৱা নাই মই তেওঁলোকৰ ভক্তি অৱশ্যে যথা সময়ত তেওঁলোকৰ মনোবাঞ্ছা পৰিপূৰণ দেৱকী প্ৰভু ফুল বগানত আলোকী আছিল দেৱী ডাকিলে কৰিছিল এদিন তেওঁলোকৰ গৃহলৈ এজন কুৎসিত ব্ৰাহ্মণ আহিছিল অতি তুচ্ছ তাচ্ছিল্যৰে ব্ৰাহ্মণক উৎসৰ্গ কৰিছিল ধৰ হাত বিষাইছে ধৰ এই ব্ৰাহ্মণে চকুমুখীয়া কৰিছিল আৰু মনে অতি করুণ কাহিনী প্ৰভু পাৰ কওকচোন প্ৰভু নাই জানো তেওঁলোকৰ অভিশাপ মোচনৰ পায় তাৰ বাবে তুমি চিন্তা নকৰিবা দেৱকী প্ৰভু আজি 7 জন্মৰে অন্তিম দিন আৰু আজি তেওঁলোকৰ ব্ৰহ্মহাত হ'ব প্ৰভু দেৱকী আপোনাৰ অনন্ত মহিমা বুজিব পৰা শক্তিয়ে নেকি নাৰদৰ নাই আপনার শ্রীচরণ সেবা করায় এই রকমে ঈশ্বর পরম বিষ্ণু সচিদানন্দ বিষ্ণু অনাদি আদি গোবিন্দ
Who's